মাতা বৈষ্ণোদেৱী মন্দিৰত ঠেলা হেঁচাত 12জন লোকৰ মৃত্যু। নৱবৰ্ষৰ পহিলা দিনটোতে দুখবৰ। মা বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 12গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু। মন্দিৰত হোৱা প্ৰচণ্ড ভিৰ আৰু ঠেলা হেঁচাৰ বাবে এই দুখজনক ঘটনা সংঘটিত হ'বলৈ পালে। প্ৰাপ্ত খবৰ অনুসৰি পুৱতি নিশা সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 14গৰাকীকৈ তীৰ্থযাত্ৰী। পুৱতি নিশা প্ৰায় 2:45 ত্ৰিকুটা পাহাৰস্থ বৈষ্ণোদেৱী মূল মন্দিৰৰ বাহিৰভাগতে এই ঘটনা সংঘটিত হৈছে। মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত থকা লোকে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি নৱবৰ্ষৰ বাবে অধিক হাৰত সমাগম হৈছিল তীৰ্থযাত্ৰীৰ। নিশা তীৰ্থযাত্ৰীৰ উপস্থিতি ইমানেই বাঢ়িছিল যে আমি সুচাৰুৰূপে পৰিচালনা কৰাত বিফল হৈছিলোঁ। এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এক টুইটযোগে দুখ প্ৰকাশ কৰি উপ ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং নিত্যানন্দ ৰায়ৰ পৰা ঘটনাৰ সন্দৰ্ভত বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। মাতা বৈষ্ণোদেৱী মন্দিৰত ঠেলা হেঁচাত 12জন লোকৰ মৃত্যু। নৱবৰ্ষৰ পহিলা দিনটোতে দুখবৰ। মা বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 12গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু। মন্দিৰত হোৱা প্ৰচণ্ড ভিৰ আৰু ঠেলা হেঁচাৰ বাবে এই দুখজনক ঘটনা সংঘটিত হ'বলৈ পালে। প্ৰাপ্ত খবৰ অনুসৰি পুৱতি নিশা সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 14গৰাকীকৈ তীৰ্থযাত্ৰী। পুৱতি নিশা প্ৰায় 2:45 ত্ৰিকুটা পাহাৰস্থ বৈষ্ণোদেৱী মূল মন্দিৰৰ বাহিৰভাগতে এই ঘটনা সংঘটিত হৈছে। মন্দিৰটোৰ পৰিচালনাৰ দায়িত্বত থকা লোকে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি নৱবৰ্ষৰ বাবে অধিক হাৰত সমাগম হৈছিল তীৰ্থযাত্ৰীৰ। নিশা তীৰ্থযাত্ৰীৰ উপস্থিতি ইমানেই বাঢ়িছিল যে আমি সুচাৰুৰূপে পৰিচালনা কৰাত বিফল হৈছিলোঁ। এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এক টুইটযোগে দুখ প্ৰকাশ কৰি উপ ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং নিত্যানন্দ ৰায়ৰ পৰা ঘটনাৰ সন্দৰ্ভত বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।